তো হেল্ল' বন্ধুসকল, কি খবৰ? সকলোৰে ভালনে বাৰু? অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মই ভিডিঅ' দিবই পৰা নাই, যিহেতু মোৰ একদম বেমাৰ হৈ আছিলে বিহু বুলি। মই ভিডিঅ' এটাও দিব পৰা নাই আৰু মানে কি ক'ম আৰু, বিহু বতৰত মই মাছ মাংস একোৱে খাব পৰা নাই গমছে। তো তাকে ভাবিলোঁ আজি ঘৰৰে লোকেল মুৰ্গী এটা খাওঁ, ইয়াৰ ভিতৰতে কিবা এটা খাওঁ আৰু মানে যিহেতু গাটো একদম দুৰ্বল হৈ আছে ন, তো সেইকাৰণে মানে ভাবিলোঁ আৰু ঘৰৰে লোকেল মুৰ্গী এটা খাওঁ আছে। ধুনীয়াকৈ বন্ধুসকল মুৰ্গীটো কাটি হৈ গ'ল, গম পালে নে? ইমানেই ওলাইছে আৰু গম পালে, মানে 3জন মানুহৰ কাৰণে ধুনীয়াকৈ জুৰি যাব, যি কি নহওক আৰু মজাকৈ খাম ন। আৰু এতিয়া মই ভাবি আছোঁ কি লগত বনাম আইডিয়া মনত আহি গ'ল। তো পূৰা মজাকৈ বনাম, কি লগত জনাই আছোঁ। এয়া দেখিছেনে, পূৰা ধুনীয়াকৈ কাটি থৈছিলোঁ পিঁয়াজ, জলকীয়া, আদা, নহৰু, তাৰপাছত জালুক, একদম জালুকৰ লগত একদম খাম আৰু মানে জাল দি খাম। আৰু এইফালে কেৰাহীত একদম মাংস ৰেডি মানে এতিয়া বনাই আছোঁ আৰু ধুনীয়াকৈ আদা, নহৰু, আলু চালু সকলোখিনি দি দিলোঁ। তাৰপাছত জোল হ'ব, মজাকৈ খাম আৰু যিহেতু লোকেল মুৰ্গীৰ জোল খাব লাগে। আৰু তাৰপিছত এতিয়া খাওঁ আৰু পূৰা মজাকৈ সানি লৈছোঁ আৰু